যি ভালপোৱা তুমি বিচাৰি পোৱা নাছিলা, সেই ভালপোৱা আকৌ তোমাৰ কাষলৈ আহিব। তোমাৰ পাৰ্টনাৰৰ সংগীৰ প্ৰেমিকা হৈ উঠাৰ চেষ্টা কৰা বা পাৰ্টনাৰৰ হৈ উঠাৰ চেষ্টা কৰা। তাৰ সলনি তুমি মা হোৱাৰ চেষ্টা কৰি আছা। বহুতৰে স্বভাৱ থাকে পাৰ্টনাৰক ইমান বেছি ভাল পাম, ইমান বেছি মৰম কৰে যে মা হোৱাৰ চেষ্টা কৰে। যেন তেওঁৰ পাৰ্টনাৰে একোৱেই নুবুজে, একোৱেই নোৱাৰে। এইটোৱে এটা সম্পৰ্ক বেয়া কৰে আৰু দুজনৰ মাজত একেবাৰে নষ্ট কৰি দিয়ে। মই আজি কথা পাতিম ছোৱালীৰ চাইকোলজিৰ বিষয়ে। মই কথা পাতিম ছোৱালীৰ ইনচিকিউৰিটিৰ বিষয়ে। মই কথা পাতিম কেনেকৈ বন্ডিং আৰু বেছি ষ্ট্ৰং কৰিব পাৰি সেই বিষয়ে। যিসকল বিবাহিত, যিসকল সম্পৰ্কত আছে, কেতিয়াবা সম্পৰ্কত সোমাব বা চাৰিওফালে বহুত সম্পৰ্ক দেখি আছে, প্ৰত্যেকৰে বাবে ভিডিঅ'টো বহুত বেছি হেল্পফুল হ'ব। একেবাৰে স্কিপ নকৰিব। নাম্বাৰ 1, তুমি তেওঁৰ বহুত বেছি কেয়াৰ কৰা। তোমাৰ ভিতৰত মাতৃসত্যতা আছে, মই মানিছোঁ। কিন্তু সেই ঠাইৰ পৰা তুমি তেওঁৰ মা হৈ উঠাৰ চেষ্টা কৰিব নোৱাৰা। তুমি যিবোৰ স্বভাৱ কৰিছা, তোমাৰ নিজৰ যিবোৰ স্বভাৱ তেওঁক দেখুৱাইছা, সেইটো চোন তেওঁৰ মাকৰ স্বভাৱ। তেওঁৰ মাকেও শাসন কৰে, তেওঁৰ মাকেও কণ্ট্ৰল কৰে আৰু তেওঁৰ মাকেও সকলোতে ভুল বিচাৰি পায়। তুমিও সেইটোৱেই কৰিছা। ইয়াৰ ফলত সম্পৰ্কটো স্থায়ীভাৱে নষ্ট হৈ গৈ আছে। তুমি কেয়াৰ কিয় নকৰিবা? চোৱা, চাৰ্জাৰিং আৰু মাদাৰিঙৰ মাজত কিছুমান বেছিক ডিফাৰেন্স থাকে। সেই ডিফাৰেন্সবোৰ তুমি বুজা উচিত আৰু নাৰ্চাৰিংটোৱে তুমি কৰা উচিত। চোৱা, নাৰ্চাৰিং যিটো কেয়াৰ কৰিছা, কিন্তু তেওঁ নিজৰ সিদ্ধান্ত নিজে বাছনি কৰিব পাৰিছে। তেওঁ সিদ্ধান্ত কৰিব পাৰিছে তেওঁ কি পিন্ধিব, তেওঁ সিদ্ধান্ত কৰিব পাৰিছে তেওঁ কি খাব। আনহাতে মাদাৰিংটো কি? যেতিয়া তুমি তেওঁক সদায় শাসন কৰি আৰু কণ্ট্ৰল কৰিছা, নিজৰ ডিচিশ্যন তেওঁৰ ওপৰত জাপি দিছা, এইটো হ'ল মাদাৰিং। মনত ৰাখিবা, তেওঁ তোমাৰ পাৰ্টনাৰ, তোমাৰ সন্তান নহয়। নাম্বাৰ 2, তুমি তোমাৰ পাৰ্টনাৰক এবাৰ অলপ এৰি দিয়া। চোৱা, আমাৰ ছোৱালীবোৰৰ এটা স্বভাৱ থাকে, আমি বহুত গুছাই কাম কৰোঁ, মানে বহুত বেছি প্লানিং কৰোঁ, লাহে লাহে কাম কৰোঁ আৰু এইটো কিন্তু সঁচা। এতিয়া তুমিও বিচাৰিছা তেওঁ তোমাৰ দৰে কামবোৰ গুছাই কৰক, কিন্তু সেইটো চোন তেওঁৰ স্বভাৱ নহয়। মানে তুমি বিচাৰিছা বাৰ্থডে প্লেন বহুত দিন ধৰি তেওঁৱেই কৰক, ফুৰিবলৈ যোৱাৰ প্লেন এবছৰ আগৰ পৰাই আৰম্ভ কৰক। তুমি এনেদৰে ভাবা, তেন্তে তুমি নিজেও তেওঁক সলাবলৈ গৈ নিজে অসুস্থ হৈ পৰিবা। তেওঁৰ মাজত কোনো ধৰণৰ পৰিৱৰ্তন তুমি দেখিবলৈ নাপাবা। তুমি যিটো কৰা উচিত, তুমি তেওঁক ভুল কৰিবলৈ দিয়া। তুমি মনত পেলাই দিয়াৰ দৰকাৰ নাই যে আজি চুলি কটাৰ দিন আছিল। মনত পেলাই দিয়াৰ দৰকাৰ নাই যে এই কামবোৰ কৰিব লাগিব। তাৰ সলনি তেওঁৰ কামৰ দায়িত্ব তেওঁক নিজেই ল'বলৈ দিয়া। যদি 1-2 দিন ভুল কৰে, তেন্তে তেওঁৰ মাজত দায়িত্ববোধ আগতকৈ বহুত বেছি আহিব। তুমি যদি তেওঁক বাৰে বাৰে গাইড কৰাৰ চেষ্টা কৰা, তেন্তে তোমালোকৰ সম্পৰ্কটো বেয়া হৈ যাব। সেয়েহে অলপ এৰি দিয়া আৰু তুমি নিজৰ দুশ্চিন্তা অলপ কমোৱা। তোমাৰ যেতিয়া দুশ্চিন্তা কমিব, তেতিয়া তুমি বহুত বেছি সুখী থাকিবা। তেওঁৰ কামত তেওঁৰ দায়িত্ব, তোমাৰ হেপিনেছ তোমাৰ দায়িত্ব। নাম্বাৰ 3, মনত ৰাখিবা, তুমি তেওঁৰ পাৰ্টনাৰ। তেওঁ কিন্তু তোমাৰ সন্তান নহয়। তেওঁৰ বয়স 5 বছৰ নহয়। তেওঁ যথেষ্ট ডাঙৰ। তেওঁ এজন প্ৰাপ্তবয়স্ক ব্যক্তি। তেওঁ কিন্তু নিজৰ ডিচিশ্যন নিজেই ল'ব পাৰে। তেওঁৰ মুখৰ পৰা কিন্তু লালটি ওলোৱা নাই যে তুমি গৈ মুচি দিব লাগিব। তেওঁৰ কাম তেওঁক কৰিবলৈ দিয়া।
তেওঁৰ যথেষ্ট বুদ্ধি আছে, তেওঁক তেওঁৰ বুদ্ধিৰে চলিবলৈ দিয়া। তোমাৰ মূল্যৱান বুদ্ধি তুমি নিজেই নিজৰ কামত ব্যৱহাৰ কৰা। তেওঁক বুদ্ধি দিয়াৰ প্ৰয়োজন নাই, তুমি তেওঁক বুদ্ধি কিয় দি আছা? তাৰপিছতো যদি তোমাৰ অনুভৱ হয় যে তোমাৰ পাৰ্টনাৰে একোৱেই নুবুজে, একোৱেই নোৱাৰে, একেবাৰে ভুল ডিচিশ্যন লয়, তেন্তে মই ক'ম যে তুমি ভুল মানুহ চইচ কৰিছা আৰু তাৰ বাবে তুমি এই সমস্যাত পৰিছা। ৰিলেশ্যনশ্বিপ কেনেকৈ আৰু ধুনীয়া হ'ব আৰু ৰোমাঞ্চ আহিব, এই চিম্পুল বস্তুবোৰ ফ'ল' কৰা। নাম্বাৰ 1, একেলগে ধুনীয়া সময় কটোৱা। একেলগে পুৰণি দিনৰ কথাবোৰ বাৰে বাৰে কোৱা, যিবোৰ সময় তোমালোকে একেলগে খুব ধুনীয়াকৈ কটাইছিলা। নহয়, পুৰণি কথা কৈ কাজিয়া কৰাৰ কথা কোৱা নাই, ধুনীয়া সময় কটোৱাৰ কথাহে কিন্তু মই কৈছোঁ। আৰু তোমাৰ লগত তেওঁৰ সম্পৰ্ক হ'ব পাৰ্টনাৰৰ দৰে, বন্ধুৰ দৰে হ'ব। নাম্বাৰ 2, তোমাৰ কেৰিয়াৰত সময় দিয়া। তেওঁৰ কেৰিয়াৰটো গুচাই দিয়া। কেৱল তোমাৰ কাম নহয়, দুজনকে হেল্প কৰা, দুজনে দুজনৰ কেৰিয়াৰ গঢ়ি তোলাত সহায় কৰা। নাম্বাৰ 3, অলপ শান্ত থাকা। আমাৰ মাজৰ বহুতেই ৰিচিপিং মুডত থাকিবলৈ নোৱাৰোঁ। আমাক কোনেও এটা গিফ্ট দিলে আমি সহ্য কৰিব নোৱাৰোঁ। আমি ৰিটাৰ্ণ আৰু এটা গিফ্ট দিবৰ বাবে বহি থাকোঁ। ভাল কথা, কিন্তু এইটো খেয়াল ৰাখিব লাগিব যে তুমি ৰিচিপিং মুডত আছা নে নাই। বহুত বেছি কঠোৰ হোৱাৰ দৰকাৰতকৈ বেছি কঠোৰ হোৱা মানে ৰিচিপিং মুডত নথকা। নাম্বাৰ 4, যদি তোমালোকৰ সম্পৰ্ক বন্ধুত্বপূৰ্ণ হয়, পাৰ্টনাৰশ্বিপৰ হয়, তেন্তে এজনে আনজনক ছাপোৰ্ট কৰা। নিজৰ সংসাৰৰ কামবোৰৰ, নিজৰ দৈনন্দিন কামবোৰৰ দুয়োজনৰ মিলি ভাগ কৰিব লোৱা। একেলগে কাম কৰা, এইটোৱেই চোন আচলতে ৰোমাঞ্চ। যি ভালপোৱা তুমি বিচাৰি পোৱা নাছিলা, সেই ভালপোৱা আকৌ তোমাৰ কাষলৈ আহিব। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবা। তোমালোকৰ যিকোনো মতামত কমেণ্টত ছেকশ্যনত জনাবা। প্ৰতিজনেই বহুত ভালে থাকিবা।